আজি আছোঁ বেলেগ এটা লোকেশ্যনত। আজি এটা গাড়ীত দেখিব পাৰিছে এটা টিউবৱেল লৈ আহিছোঁ আৰু এইপিনে পাইপ চাইপ লৈ আহিছোঁ, পূৰা গাড়ীতে মাল ভৰাই লৈ আহিছোঁ। এইপিনে টিউবৱেল চিউবৱেল লৈ আহিছোঁ আৰু এই টিউবৱেলটো এতিয়া দিবলৈ গৈ আছোঁ এগৰাকী আইতাক। আপোনালোকে গম পাইছিলে, আইতাগৰাকী ভিডিঅ' চাইছিলে আপোনালোকে। আইতাই এটা সৰু নাদৰ পৰা পানী খাই আছিলে, তেখেতক এতিয়া এটা টিউবৱেল দিবলৈ গৈ আছোঁ আৰু চাব আপোনালোকে। টিউবৱেল লৈ আহিছোঁ, টিউবৱেল লাগিব বুলি কৈছিলে আপুনি। লৈ আহিলোঁ এতিয়া টিউবৱেল আহি গ'ল আৰু আইতাগৰাকীক চিনাকি কৰি দিব। এইগৰাকী হৈছে আইতা। আৰু আইতা, টিউবৱেলটো কেনেকুৱা লাগিছে? টিউবৱেল লাগিব কৈছিলে, ভাল লাগিছে? অঁ। আৰু আইতা এইটো নাটটো কেনেকুৱা হৈছে, পানী ওলাইছে না? আৰু এইটো গোটেই এতিয়া পানীখিনি ঘোধা পানীচোন এইখিনি। এতিয়া সেইদিনাখনি ভাল হৈ আছিলে ন, পানীখিনি পূৰা লেতেৰা হৈ গ'ল এতিয়া। কেনেকুৱা হেলা ধৰিছিলা, কিমান চিপি বৰষুণ পানী খাবলৈ। হয়, কেঁচু পৰিছে ন, পূৰা লেতেৰা হৈ গ'ল। কিন্তু সেইদিনাখনি ভাল আছিলে। এতিয়া এইটো নাদৰ পৰাই পানী খাই আছিলে ন, এইটো পৰা খাই আছিলে। এতিয়া আজিৰ পৰা খাব নালাগে। আপুনি এইপিনে আহক, এইটো টিউবৱেল লৈ আহিছোঁ। কেনেকুৱা লাগিছে এনেই? চচমাযোৰ পৰি গ'ল ন। টিউবৱেলটো কেনেকুৱা লাগিছে? টিউবৱেলটো ভাল লাগিছে। আৰু ইয়াত বস্তু পাতি টিউবৱেলৰ এইবিলাক ৱাছাৰ চোৱাছাৰ চব আছে দেই। এইটো এমচিল চেমচিল চব আছে। আৰু এই টিউবৱেলটো আগবঢ়াইছে বেলেগ এজন মানুহে, ঠিক আছে। ৰাজেন শইকীয়া তেখেতৰ নামটো, ঠিক আছে। তেখেতে সম্পূৰ্ণ সহায় কৰিছে টিউবৱেলটোত আপোনাক দিয়াত, ঠিক আছে। আৰু তেখেতক অকণমান আশীৰ্বাদ কৰি দিব। ৰাজেন শইকীয়া তেখেতৰ নামটো কিবা ক'ব নেকি তেখেতক? হ'ব দেই বোপাই, তোমাক মই আশীৰ্বাদ কৰিছোঁ দেই। হয়, এইজনকো আশীৰ্বাদ কৰিছোঁ, মোক যিমানকেইজনে হয়। সহায় কৰিলে, ঘৰ দুৱাৰ বনাই দিছে, মই আশীৰ্বাদ দি আৰু আছোঁ। তেখেতকো অকণমান আশীৰ্বাদ কৰিব। স্ক্ৰীণত লগাই দিছোঁ তেখেতৰ ফটোখন, ৰাজেন শইকীয়া তেখেতৰ নামটো দেই। সেইটো মাৰি দিলে মই তেখেতক দিব আহিলোঁ আজি, মানে আপোনাক দিব আহিলোঁ এই টিউবৱেলটো দেই। আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে পূৰা পুতি ল'ব দেই। আৰু মোৰ পিনৰ পৰা মই মানে আৰু টিউবৱেলটো পুতিবলৈ কিবা এটা দি থৈ গৈছোঁ দেই। এনেই এইবিলাক এইটো পুতিব দেই। এইটো 800 টকা আছে, 800 দেই। এই 800 টকাটো ল'ব, টিউবৱেলটো পুতিব দেই। পুতি পিনে ফটো একপি দি দিব। আৰু এই জেগাডোখৰ নাম কি আছিলে? বৰদলনি বুঢ়াগুৰি ন? এইটো ধেমাজি ডিষ্ট্ৰিক্টে নহয় জানো? ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি বুঢ়াগুৰিত তেখেতৰ ওচৰত আহিছিলোঁ। আগতে এই ঘৰ চৰ বনাইছিলোঁ মই তেখেতৰ। আৰু তেখেতক চিনি পাইছে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম কোষেশ্বৰী ফুকন। তেখেত অকলে থাকে আৰু এই নাদটোৰ পৰাই পানী খায়। ইমান লেতেৰা পানী দেখিছে আপোনালোকে, পূৰা লেতেৰা পানী। এই নাদটোৰ পৰাই পানী খায়, ইমান লেতেৰা।